বৈজ্ঞানিক মানসিকতাৰে গঢ় দিবলৈ তথা সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষৰ বৈজ্ঞানিক স্থিতি সম্পৰ্কে সচেতন হ'বলৈ জনগণক উদ্বুদ্ধ কৰাৰ মানসেৰে ভাৰত চৰকাৰে 1987 চনৰ পৰা প্ৰতি বছৰে 28 ফেব্ৰুৱাৰী দিনটো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰি আহিছে। 1928 চনৰ 28 ফেব্ৰুৱাৰী দিনটোতে আৱিষ্কৃত হৈছিল পদাৰ্থ বিজ্ঞানৰ এক যুগজয়ী পৰিঘটনা, যি ৰমন পৰিঘটনা হিচাপে জনাজাত হৈছিল। এই ৰমন পৰিঘটনা আৱিষ্কাৰৰ বাবেই 1930 চনত পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল ছাৰ চন্দ্ৰশেখৰ ভেংকট ৰমনে। ভাৰতবৰ্ষতে কৰা গৱেষণাৰ বাবে নোবেল বঁটা লাভ কৰা অধ্যাপক ৰমনেই হৈছে একমাত্ৰ ভাৰতীয় পদাৰ্থ বিজ্ঞানী। আহকচোন এতিয়া এই মহান বিজ্ঞানীৰ বিষয়ে কিছু কথা জানো। মহান বিজ্ঞানী তথা ভাৰতৰ দ্বিতীয়জন কিন্তু পদাৰ্থ বিজ্ঞানত প্ৰথম নোবেল বঁটা বিজয়ী চন্দ্ৰশেখৰ ভেংকট ৰমনৰ জন্ম হৈছিল বৰ্তমান তামিলনাডুৰ তিৰুচিৰাপল্লীত 1888 চনৰ 7 নৱেম্বৰ তাৰিখে। তেওঁৰ দেউতাকৰ নাম আছিল ৰামনাথ চন্দ্ৰশেখৰ আৰু মাতৃৰ নাম আছিল পাৰ্বতী। দেউতাক ৰামনাথ চন্দ্ৰশেখৰ এজন অধ্যৱসায়ী লোক আছিল। তেওঁ প্ৰথমতে এজন স্কুলৰ শিক্ষক আছিল যদিও অধ্যৱসায়ৰ বলতে পাছলৈ এখন কলেজৰ গণিত আৰু পদাৰ্থ বিজ্ঞানৰ অধ্যাপক হৈছিলগৈ। তেওঁ কেৱল বিজ্ঞানৰ বিষয়তে নহয়, ভাৰতীয় কলা সংস্কৃতি আৰু সংগীতৰ প্ৰতিও গভীৰ অনুৰাগী এজন লোক আছিল। চন্দ্ৰশেখৰ ভেংকট ৰমনৰ মাতৃ পাৰ্বতীও এগৰাকী কৰ্তব্যপৰায়ণা, শান্ত আৰু ধৰ্মশীলা মহিলা আছিল। যি মূলা বাঢ়ে তাৰ দুপাততে চিন। এই বাক্যশাৰী যেন চি.ভি. ৰমনৰ ক্ষেত্ৰত আখৰে আখৰে প্ৰতিফলিত হৈছিল। তেওঁ স্কুলত শিক্ষকসকলৰ অতি প্ৰিয় ছাত্ৰ আছিল। ৰমনে 3টাকৈ ডাবল প্ৰমোচন লাভ কৰি মাত্ৰ 12 বছৰ বয়সতে মেট্ৰিক পাছ কৰিবলৈ সক্ষম হয়। এয়া আছিল 1900 চনৰ কথা। ইয়াৰ পিছত তেওঁ ৱালটেয়াৰ কলেজৰ পৰা ইণ্টাৰমিডিয়েট আৰু মাদ্ৰাজৰ প্ৰেছিডেন্সি কলেজৰ পৰা 1905 চনত বিজ্ঞান বিষয়ত প্ৰথম স্থান লৈ স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়। পদাৰ্থ বিজ্ঞানত দেখুওৱা বিশেষ পাৰদৰ্শিতাৰ কাৰণে তেওঁ সোণৰ পদকো লাভ কৰিছিল। একেখন কলেজৰ পৰাই তেওঁ পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ পৰীক্ষাতো উত্তীৰ্ণ হৈছিল। উল্লেখযোগ্য যে ৰামনে ছাত্ৰ অৱস্থাতেই 1906 চনত পোহৰ বিজ্ঞান সম্পৰ্কে এটা প্ৰবন্ধ লিখি ইংলেণ্ডৰ প্ৰসিদ্ধ বিজ্ঞান আলোচনী ফিলচফিকেল মেগাজিনত প্ৰকাশ কৰি চমকপ্ৰদ সাফল্য লাভ কৰিছিল। স্নাতকোত্তৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত কৰ্মজীৱনৰ পাতনি মেলে চি.ভি. ৰমনে। তেখেতে ঘৰৰ দিহা পৰামৰ্শ মতে বিত্তীয় বিভাগৰ এটা সৰ্বভাৰতীয় পৰীক্ষা দিয়ে। প্ৰতিযোগিতামূলক এই পৰীক্ষাতো তেওঁ প্ৰথম স্থান লাভ কৰি ডেপুটি একাউণ্টেণ্ট জেনেৰেল হিচাপে কলিকতাত নিয়োগ লাভ কৰে। কলিকতাত চাকৰি কৰি থকা অৱস্থাতে তেখেতে লোকসুন্দৰী নামৰ এগৰাকী কন্যাৰ সৈতে বিবাহ পাশত আবদ্ধ হয়। কৰ্মময় জীৱনৰ ইমান ব্যস্ততাৰ মাজতো তেখেতে তেওঁৰ প্ৰিয় বিষয় বিজ্ঞানৰ গৱেষণাৰ কাম পৰিত্যাগ কৰা নাছিল। সেই সময়ত কলিকতাত ইণ্ডিয়ান এছ'চিয়েশ্যন ফৰ দ্য কাল্টিভেশ্যন অফ ছায়েন্স নামে এটি বিজ্ঞান অনুষ্ঠান গঢ় লৈ উঠিছিল। ৰমনে চাকৰিৰ মাজতো সময় উলিয়াই তাত গৱেষণা কৰি কেইবাটাও নতুন তথ্য আৱিষ্কাৰ কৰাৰ ফলস্বৰূপে এজন আগশাৰীৰ পদাৰ্থ বিজ্ঞানী ৰূপে ভাৰতীয় বিজ্ঞানীসকলৰ মাজত পৰিচয় লাভ কৰিছিল। বিজ্ঞানৰ প্ৰতি থকা গভীৰ আগ্ৰহৰ বাবেই বিত্ত বিভাগৰ চাকৰি এৰি ৰমনে পিছত কলিকতা বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞানৰ অধ্যাপক ৰূপে যোগদান কৰে। ৰমন আছিল দৃঢ় স্বভাৱৰ আৰু কষ্টসহিষ্ণু ব্যক্তি। তেওঁ অতি কষ্টৰে অতি কম খৰচী সা-সৰঞ্জামেৰে ডাঙৰ ডাঙৰ গৱেষণা চলাই কৃতকাৰ্যতা লাভ কৰিছিল। তেওঁৰ বেছিভাগ গৱেষণাই আছিল পোহৰ আৰু শব্দ বিজ্ঞান সম্বন্ধীয়। 1921 চনত ৰমন এখন বিজ্ঞান সন্মিলনত অংশগ্ৰহণ কৰিবলৈ সাগৰীয় পথেৰে জাহাজেৰে ইংলেণ্ডলৈ গৈ থকা অৱস্থাতে তেওঁ সাগৰৰ পানীৰ গভীৰ নীলা হোৱাৰ কাৰণ সম্পৰ্কে গৱেষণা কৰিবলৈ মন স্থিৰ কৰিছিল। ৰমনে ভবামতে ভাৰতলৈ ঘূৰি আহি বহু গৱেষণাৰ অন্তত তেওঁ সাগৰৰ পানীৰ ৰং নীলা হোৱাৰ কাৰণ সূৰ্যৰশ্মিৰ সিঁচৰতি অৰ্থাৎ বিচ্ছুৰণ হোৱা গুণটোৰ প্ৰভাৱ বুলি প্ৰমাণ কৰে। ইয়াক ইংৰাজীত স্কেটাৰিং এফেক্ট অফ ছানলাইট বুলি কোৱা হয়। প্ৰকৃততে সাগৰৰ পানীৰ নীলা হোৱাৰ কাৰণ আৱিষ্কাৰ কৰিবলৈ লোৱাটো ৰমনৰ পোহৰৰ ৰং সম্পৰ্কীয় গৱেষণাৰ মূল বিষয়। ৰমনৰ এই গৱেষণাৰ ফলাফলকে বিখ্যাত ৰমন প্ৰভাৱ বা ৰমন প্ৰতিক্ৰিয়া, ইংৰাজীত ৰমন ইফেক্ট বুলি জনা যায়। ইয়াৰ সহজ ব্যাখ্যা হ'ল যে যদি কোনো এটা বস্তুত পোহৰ পৰে তেতিয়া বস্তুটোৰ গাত পোহৰ বিচ্ছুৰিত বা সিঁচৰতি হৈ পৰে। এই বিচ্ছুৰিত পোহৰখিনিয়ে এনে কিছুমান বিশেষ গুণ লাভ কৰে যে এইখিনি পোহৰ চকুত পৰাৰ লগে লগে মানুহে বস্তুটোৰ আকাৰ, স্বভাৱ আদিৰ বিষয়ে এটা ধাৰণা লাভ কৰিব পাৰে। পোহৰৰ ৰং সম্পৰ্কীয় তেখেতৰ এই আৱিষ্কাৰকে ৰমন প্ৰভাৱ বুলি কোৱা হয়। তেখেতৰ এই যুগান্তকাৰী আৱিষ্কাৰ ৰমন প্ৰভাৱৰ বাবে তেখেতে 1930 চনত পৃথিৱীৰ শ্ৰেষ্ঠ পুৰস্কাৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে। ৰমন প্ৰভাৱ ওলোৱাৰ পাছত ৰাসায়নিক উদ্যোগ, ৰঙীন ফটো, প্লাষ্টিক আৰু ৰাসায়নিক ৰবৰ আদিৰ উৎপাদন তেনেই সহজ হৈ পৰিল।
ইয়াৰ উপৰিও ৰমনে বেহেলা, মৃদংগ, তানপুৰা আদি বহু বাদ্যযন্ত্ৰৰ ধ্বনি সম্পৰ্কে বিশ্লেষণ কৰি অনেক মূল্যৱান সিদ্ধান্ত আগবঢ়াই গৈছে। তেওঁ অনেক মূল্যৱান শব্দ আৰু পোহৰ বিজ্ঞান বিষয়ক গ্ৰন্থও লিখিছিল। তেওঁ নোবেল বঁটাৰ উপৰি আৰু বহুতো সন্মান লাভ কৰিছিল। 1924 চনত তেওঁ সন্মানীয় লণ্ডনৰ ৰয়েল ছ'চাইটিলৈ নিৰ্বাচিত হয়। 1929 চনত ব্ৰিটিছ চৰকাৰে নাইট উপাধি প্ৰদান কৰি সন্মান যাচিছিল। ইয়াৰ উপৰি ৰমনে মস্কোৰ লেনিন প্ৰাইজ, ৰোমৰ মাতেউস্কি মেডেল আদি বিশ্বৰ বিভিন্ন দেশৰ পৰা সন্মান তথা বঁটা লাভ কৰিছিল। 1954 চনত ভাৰত চৰকাৰে তেওঁক ভাৰত চৰকাৰৰ সৰ্বশ্ৰেষ্ঠ সন্মান ভাৰত ৰত্নৰে বিভূষিত কৰিছিল। ৰমনে ভাৰতৰ বহু অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয় পদবীও অলংকৃত কৰি গৈছে। তেওঁ বাংগালোৰত অৱস্থিত ভাৰতৰ অগ্ৰণী বিজ্ঞান প্ৰতিষ্ঠান ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্সৰ সঞ্চালক পদবীতো কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ বাংগালোৰত অৱস্থিত ৰমন ইনষ্টিটিউট অৱ ছায়েন্সৰ মৃত্যু পৰ্যন্ত সঞ্চালক হৈ আছিল। তেওঁক স্বাধীন ভাৰতৰ চৰকাৰে প্ৰথমজন ৰাষ্ট্ৰীয় অধ্যাপক নিযুক্তি দিছিল। ব্যক্তিগত জীৱনত তেখেত আছিল এজন বিনয়ী, অল্পভাষী, স্পষ্টবাদী আৰু খুহুতীয়া প্ৰকৃতিৰ লোক। শিক্ষক হিচাপে তেওঁ আছিল এজন অসাধাৰণ লোক। ভাৰতৰ প্ৰসিদ্ধ বিজ্ঞানী ডক্টৰ হোমী জাহাংগীৰ ভাবা, ডক্টৰ বিক্ৰম চাৰাভাই আদি তেওঁৰে ছাত্ৰ আছিল। সমগ্ৰ জীৱন কৰ্মব্যস্ততাৰে পাৰ কৰি বিজ্ঞান জগতলৈ বহু মূল্যৱান তথা মৌলিক অৱদান আগবঢ়াই কৰ্মযোগী CV ৰমনে 1970 চনৰ 21 নৱেম্বৰ তাৰিখে ইহলীলা সম্বৰণ কৰে। পূৰ্বতে উল্লেখ কৰি অহা হৈছে যে CV ৰমনে তেওঁৰ যুগান্তকাৰী আৱিষ্কাৰ ৰমন প্ৰভাৱ আৱিষ্কাৰ কৰিছিল 1928 চনৰ 28 ফেব্ৰুৱাৰীত। সেইবাবে এই মহান বিজ্ঞানীজনৰ প্ৰতি শ্ৰদ্ধা জনাই 1986 চনত নেশ্যনেল কাউন্সিল ফৰ ছায়েন্স এণ্ড টেকনলজি কমিউনিকেশ্যন চমুকৈ NCSTC-য়ে ভাৰত চৰকাৰক তেখেতৰ মহান আৱিষ্কাৰৰ দিনটো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে আবেদন জনায়। NCSTC-ৰ এই আবেদনৰ প্ৰতি সঁহাৰি জনাই ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ আৰু মন্ত্ৰণালয়ে ভাৰতৰ জনসাধাৰণৰ মনত বৈজ্ঞানিক ভাৱধাৰা জাগৃত কৰি তোলাৰ উদ্দেশ্যে 28 ফেব্ৰুৱাৰী দিনটো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত 1987 চনত পোনপ্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন কৰা হয়। তাৰ পাছৰ পৰাই প্ৰতি বছৰে 28 ফেব্ৰুৱাৰী দিনটো সমগ্ৰ ভাৰতবৰ্ষতে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন কৰি অহা হৈছে। এই দিৱস উদযাপনৰ প্ৰধান উদ্দেশ্য হৈছে জনসাধাৰণৰ মনত বৈজ্ঞানিক ভাৱধাৰা বৃদ্ধি কৰাৰ লগতে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰয়োজনীয়তা সম্পৰ্কে প্ৰচাৰ আৰু প্ৰসাৰতা বৃদ্ধি কৰা। এই দিৱস উপলক্ষে বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়কে প্ৰমুখ্য কৰি বিভিন্ন শৈক্ষিক অনুষ্ঠান প্ৰতিষ্ঠানত বিজ্ঞানভিত্তিক বক্তৃতা প্ৰতিযোগিতা, কুইজ, বিজ্ঞান প্ৰদৰ্শনী, চিত্ৰাংকন আদি প্ৰতিযোগিতাসমূহৰ আয়োজন কৰা হয়। এই দিনটোতে বিজ্ঞানৰ ক্ষেত্ৰখনলৈ অৱদান আগবঢ়োৱা ব্যক্তিসকলক পুৰস্কৃতও কৰা হয়। এই বৰ্ষতো সমগ্ৰ ভাৰতবৰ্ষতে 28 ফেব্ৰুৱাৰী দিনটো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপনৰ আয়োজন কৰা হৈছে। প্ৰতি বছৰে একোটা মূল বিষয়বস্তু নিৰ্বাচন কৰি এই দিৱস উদযাপন কৰা হয়। ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ এই বৰ্ষৰ মূল বিষয়বস্তু হৈছে ওমেন ইন ছায়েন্স, অৰ্থাৎ বিজ্ঞানত মহিলা। বিজ্ঞানৰ ক্ষেত্ৰখনত বিশ্বৰ মহিলাসকলৰ লগতে ভাৰতৰ মহিলাসকলৰ অৱদানৰ বিষয়ে আলোচনা কৰাই হৈছে এই বৰ্ষৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য। বিজ্ঞান শিক্ষাৰ জনপ্ৰিয়কৰণ তথা দেশৰ উন্নতিৰ ক্ষেত্ৰত অভূতপূৰ্ব অৰিহণা আগবঢ়োৱা বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ ন উদ্ভাৱনৰ বিষয়ে আলোচনা কৰা আৰু বিজ্ঞান শিক্ষাৰ প্ৰতি জনসাধাৰণৰ মনোযোগ আকৰ্ষণ কৰাৰ ক্ষেত্ৰত এই দিৱসৰ প্ৰাসংগিকতা নুই কৰিব নোৱাৰি। এই দিৱসৰ অধিক প্ৰচাৰ আৰু প্ৰসাৰে সমাজৰ পৰা কুসংস্কাৰ আৰু অন্ধবিশ্বাসসমূহ কিছু পৰিমাণে হ'লেও নিৰ্মূল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।